Hello friends, today's talk অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তেন্তে আজি বলক আমি কথা পাতো আমাৰ ছালৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে, ছালত হোৱা বিভিন্ন প্ৰকাৰ ৰোগসমূহৰ বিষয়ে আৰু সেই ৰোগৰ প্ৰতিকাৰসমূহৰ বিষয়ে। আমাৰ শৰীৰৰ মুঠ ওজনৰ 16 ভাগৰ এভাগেই হৈছে আমাৰ ছালখন আৰু আমাৰ এই ছালখনে আমাক শৰীৰৰ ভিতৰ ভাগক বিভিন্ন প্ৰকাৰে ৰক্ষা কৰি থাকে। জন্মৰ সময়ত মানুহৰ ছালখন পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ আহে, কিন্তু সময়ৰ লগে লগে নানা ধৰণৰ ধূলি-মাকতি প্ৰদূষণৰ অত্যাচাৰত ছালখন জৰ্জৰিত হৈ পৰে। সেইবাবে আমাৰ ছালখনক সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ আমি অৱলম্বন কৰিব লাগে। আপুনি প্ৰথমে ছালখনৰ যত্ন লোৱাৰ আগতে ছালখন কেনেকুৱা বা কেনেধৰণৰ বা কোনটো প্ৰকাৰত পৰে সেইটো জানি লোৱাটো খুবেই প্ৰয়োজন। বিভিন্ন প্ৰকাৰৰ ছালৰ যত্ন কেনেদৰে ল'ব লাগে আহক তাৰ বিষয়ে আলোচনা কৰোঁ। শুকান ছালৰ যত্ন কেনেকৈ ল'ব? চাবোন ব্যৱহাৰ নকৰি ফেচ ৱাছ নাইবা বুটৰ বেচন ব্যৱহাৰ কৰি মুখ চাফা কৰক। চাবোন ব্যৱহাৰ কৰিলে গ্লিচাৰিনযুক্ত চাবোন বা বেবী ছ'প ব্যৱহাৰ কৰক। মুখ ধুই স্কিন টনিক লগাব। ই ৰক্ত সঞ্চালন বঢ়াই ছালখনলৈ উজ্জ্বলতা আনে। মেকআপ কৰাৰ আগতে সদায় ভাল কোম্পানীৰ মইশ্চাৰাইজাৰ লগাব। ক্ৰীম দিনে যিমান পাৰে লগাব। অলিভ অইলেৰে মালিচো কৰিব পাৰে। এনে কৰিলে ছালখন কোমল আৰু মিহি হোৱাৰ লগতে মুখত দেখা দিয়া ৰেখাবোৰ ক্ৰমে নাইকিয়া হ'ব। শুকান ছাল ব্ৰণ বিশেষ নহয়। গৰম পানীৰে মাহেকত এবাৰ ভাপ ল'লেই হয়। এনে কৰাৰ ফলত গুৰিৰ ধূলিবিলাক ময়লাবিলাক পৰিষ্কাৰ হয়। সপ্তাহত অন্ততঃ 3 দিনকৈ কণীৰ কুহুম আৰু এচামুচ অলিভ অইল মিহলি কৰি মুখত লগাই 15-20 মিনিট ঢাকি ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। গাখীৰৰ সৰ আৰু ময়দা নাইবা গাখীৰৰ সৰৰ লগত অকণমান নিমখ বা চেনি মিহলাই মুখৰ ভালদৰে মালিচ কৰিব লাগে আৰু 10 মিনিটমান সময় ৰাখি দিব লাগে। কুহুমীয়া গৰম পানীৰে পিছত ধুই পেলাব লাগে। এনে কৰিলে ছাল নিমজ আৰু কোমল হয়। তৈলাক্ত ছালৰ যত্ন কেনেকৈ ল'ব? মটৰ দাইলৰ মিহি গুড়ি মুখ ধুওঁতে ব্যৱহাৰ কৰিব পাৰে। নেমু নাইবা চন্দনযুক্ত ফেচ ৱাছ ব্যৱহাৰ কৰিব। মেকআপ কৰাৰ আগতে এষ্ট্ৰিংজেণ্ট লোচন কপাহত সানি মুখত লগালে ছালৰ অতিৰিক্ত তেলীয়া ভাৱটো নোহোৱা হ'ব। তৈলাক্ত ছালত ব্ৰণ বেছিকৈ হয়। উতলা গৰম পানীত তুলসী পাত মিহলাই সেই পানীৰে সপ্তাহত এবাৰকৈ ভাপ মুখত ল'ব। পিছত ঠাণ্ডা পানীৰে ধুই দিব। সপ্তাহত অন্ততঃ 3 দিন কণীৰ বগা অংশৰ লগত অকণমান নেমুৰ ৰস মিহলাই মুখত সানক। 10 মিনিটমানৰ পিছত মুখখন ঠাণ্ডা পানীৰে ধুই পেলাওক। সদায় শোৱাৰ আগতে কুহুমীয়া পানী আৰু ফেচ ৱাছেৰে মুখখন ধুই চাফা কৰি ল'ব। স্বাভাৱিক বা মিশ্ৰ ছাল। দিনটোত মাজে সময়ে ঠাণ্ডা পানীৰে মুখখন ধুই থাকিব। মুখ ধুওঁতে বেচন ব্যৱহাৰ কৰিব পাৰে। মুখ ধোৱাৰ পিছত স্কিন টনিক নাইবা ভাল ক্ৰীম লগাব পাৰে। সপ্তাহত 2-3 দিন কণীৰ কুহুম আৰু অলিভ অইল মিহলাই মুখত সানি 15-20 মিনিটমান পাছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। এনে কৰিলে মুখৰ উজ্জ্বলতা বাঢ়ে। ৰাতি শোৱাৰ আগতে মুখ চাফা কৰি মইশ্চাৰাইজাৰ বা বেবী লোচন লগাই থ'লে ছাল কোমল হৈ থাকে। মাজে সময়ে মুখত গৰম পানীৰ ভাপ ল'লে ভাল। পুৰঠ ছাল। পুৰঠ ছালৰ বাবে খুব ধীৰে ধীৰে সতেজ ক্ৰীম বা লোচনেৰে মুখমণ্ডল চাফা কৰিব লাগে। পুষ্টিকৰ স্কিন টোনাৰ ব্যৱহাৰ কৰা উচিত। মুখ, চকু আৰু ডিঙিৰ অংশত সহজভাৱে খুব ৰসাল কিন্তু পাতলকৈ সানিব লাগে। ৰাতি ছালৰ অৱস্থা স্বাভাৱিক কৰি ৰাখিবলৈ এটা সতেজ নাইট ক্ৰীম ব্যৱহাৰ কৰিব লাগে। আমাৰ ছালৰ সূক্ষ্ম হিৰ সংযুক্ত মঙহাল পদাৰ্থবোৰ উজ্জীৱিত কৰি ৰাখিবৰ বাবে সপ্তাহত
এবাৰকৈ মাস্ক লগোৱা উচিত। প্ৰয়োজন হ'লে মাস্ক ডিঙিলৈকে লগাব লাগে। গৰমকালি ছালৰ যত্ন কেনেকৈ ল'ব? গ্ৰীষ্মকালত খজুৱতি, ফুঁহা, ঘামচি আদিৰ দ্বাৰা আমাৰ ছালখন আক্ৰান্ত হয়। ইয়াৰ ফলত ছালৰ মসৃণতা কমি যায় আৰু আমি অস্বস্তি অনুভৱ কৰোঁ। ইয়াৰ প্ৰতিষেধক হিচাপে বিভিন্ন প্ৰকাৰৰ ক্ৰীম, লোচন, পাউডাৰ, মইশ্চাৰাইজাৰ আদি মাৰ্কেটত পোৱা যায়, কিন্তু আমি সকলোবিলাক ব্যৱহাৰ কৰাটো উপযোগী নহয়। গ্ৰীষ্মকালত আমি ঘামি থকাৰ বাবেই বেক্টেৰিয়াৰ দ্বাৰা ছাল আক্ৰান্ত হয়, কাৰণ সেমেকা আৰু উষ্ণ পৰিৱেশে এই জীৱাণুবোৰৰ বৃদ্ধিত অৰিহণা যোগায়। বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা ছালৰ বিভিন্ন ব্যাধি নিৰাময়ৰ বাবে মেডিকেটেড চাবোনেৰে প্ৰতিদিনে দুবাৰকৈ স্নান কৰা প্ৰয়োজন। ফল-মূল, কেঁচা শাক-পাচলিৰ ছালাড, ফলৰ ৰস আৰু ডাবৰ পানী নিয়মিত ৰূপে খালে ছাল ভালে থাকে। দিনে 7-8 গিলাচ পানী খাব লাগে। গাখীৰ আৰু নেমুৰ ৰস মিহলাই সপ্তাহত এদিনকৈ সানি 10-15 মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। মাজে মাজে বৰফৰ টুকুৰা মুখত আলফুলে লগাব পাৰে। ঘামচি হৈ দাগ থাকি গ'লে বৰষুণৰ পানীৰে গা ধুব লাগে। বেচন অথবা কৰ্পূৰ তেলো লগাব পাৰে আৰু মৌ সানিলেও ভাল। সপ্তাহত এদিন নিমখ আৰু মিঠাতেল মিহলাই 5-7 মিনিটৰ কাৰণে মুখত সানি পিছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। ময়দাৰ লগত গাখীৰৰ সৰ মিহলাই সানি শুকুৱালে কুহুমীয়া পানীৰে পিছত ধুই পেলালে ভাল। খুব চোকা ৰ'দত ক'ৰবালৈ যাব লগা থাকিলে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰিব লাগে আৰু লগত ছাতি আৰু ছানগ্লাছো ব্যৱহাৰ কৰিব লাগে। ৰ'দত ছাল পুৰিলে অলপ নেমুৰ ৰস অথবা ভিনেগাৰ মিহলাই হাত, মুখ আৰু ডিঙিত সানি আধা ঘণ্টামান পিছত ধুই পেলাব লাগে। গৰমত হোৱা ছালৰ খজুৱতি সমাধান। গৰমত ৰ'দে সবাতোতকৈ ক্ষতি কৰে মানুহৰ ছালখনক। গৰমত ঘাম আৰু ৰ'দে খজুৱতিৰ সমস্যাৰ সৃষ্টি কৰে আৰু ছালত ৰঙা পৰি কিছুমান মানুহৰ ছালত জোলা বন্ধা সমস্যাৰ সৃষ্টি হয়। সেয়েহে এই সমস্যাসমূহৰ পৰা সমাধান পাবলৈ আমি কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব। চন্দন পাউডাৰ। এচামুচ চন্দন পাউডাৰ এচিকুট হালধি আৰু গোলাপ জল মিহলাই আক্ৰান্ত অংশসমূহত লগাই শুকুৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব। ইয়াৰ ফলত ছালৰ খজুৱতি সমস্যা নোহোৱা হ'ব আৰু জোলা বন্ধা সমস্যাৰ পৰাও আপুনি ৰেহাই পাব। তেতেলী। ৰ'দ আৰু প্ৰদূষণৰ কাৰণে ছালত জোলা বান্ধিলে তেতেলী ব্যৱহাৰ কৰিব পাৰে। 100 মিলিলিটাৰ পানীত 30 গ্ৰাম তেতেলী গৰম কৰিব আৰু তাৰ পাছত আধা চামুচ হালধি মিহলাই আধা ঘণ্টামানৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব। এই প্ৰক্ৰিয়া সপ্তাহত 3 বাৰকৈ কৰিব। কৰ্পূৰ। ৰাতি শোৱাৰ পূৰ্বে এটুকুৰা কৰ্পূৰ পিহি নাৰিকল তেলত মিহলাব আৰু আক্ৰান্ত অঞ্চলত লগাই পুৱা ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰিব। নিয়মীয়াকৈ এই মিশ্ৰণ লগালে জোলা বন্ধাৰ সমস্যা নোহোৱা হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাক সহায় সহযোগিতা আগবঢ়াই যাওক। আজিলৈ ইমানেই, ধন্যবাদ।